বন্দৰিকা আৰু তোমালোক সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি তোমালোকক মই বহুত ধুনীয়া কেফেলৈ লৈ যাম তো ব'লা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ইমান গৰম পৰিছে নহয় মই নিজে গম পোৱা নাই মানে অলপ মোৰ কাম আছিলে তো ভাবিলোঁ সুব্ৰতৰ আজি কেফেখনলৈ যাওঁ আৰু বহুত দিন তালৈ ব্লগ বনাম বুলি কৈ আহি পোৱা নাই তো ব'লা আৰু যদি ভিডিঅ'টো সম্পূৰ্ণভাৱে চাবা আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে তো ব'লা এয়া হৈছে আমাৰ যোৰহাটত আজি গৰমৰ অৱস্থা দেখিছেনে কি যে ৰ'দ দিছে নহয় আৰু মই বৰ্তমান তো গাইজ এতিয়া মই আহি আছোঁ এই টাউনখনেদি ইমান গৰম পৰিছে নহয় আৰু মই নিজেই নাজানো ক'ত আছে মোক ক'লে যে সুব্ৰতে কৈছে যে 50 মিটাৰমান তুমি সোমাই আহিলে শ্লোগানখন দেখিবা তো ব'লক আৰু প্লিজ ইমান গৰমত আহিছোঁ প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু যদি ভাল পায় তেনেহ'লে প্লিজ শ্বেয়াৰ কৰি দিব পাই গ'লোঁ শ্লোগান মানে মই চাইন বৰ্ডখন দেখিছোঁ দেখাম সেইখন দেখিছে তো মই সোমাই আহিলোঁ এইখন চাওক কি ধুনীয়াকৈ বনাইছে ন কিছে তুমি সৈনিক তোমাৰে উন্মিশ্ৰণৰ ক্ষমতা বতাহত মিলি দিয়া সৰিয়হৰ ৱাও জোনমণি আকাশৰ পৰা বিখ্যা হ'ব তো মই পালোহি ইয়াতে ইমান গৰম হৈছে ন আপোনালোকক মই ভিতৰখন দেখাম ঠিক আছে আৰু ইহঁতি মানে ইয়াতে সৰুকৈ লাইব্ৰেৰী এটা খুলিছে তো সেইটো আপোনালোকক দেখাম ঠিক আছে বাপৰে বাপ ইমান গৰম উঠিছে বাপৰে বাপ সুব্ৰতৰ লগত কথা পাতোঁ যে সি এইখন কেনেকৈ আকৌ নতুনকৈ ৰিষ্টাৰ্ট কৰিলে তো তাৰ মুখেৰে জানিম তো ব'লক তাৰ লগত অলপমান কথা পাতি লওঁ আৰু এইখন শ্লোগানৰ তো এতিয়া সুব্ৰতৰ লগত কথা পাতিম তো ব'লক আমি সুব্ৰতৰ মুখেৰে শুনো যে এইখন নতুনকৈ তেখেতে কেনেকৈ ৰিষ্টাৰ্ট কৰিলে বা এইখন কেনেকৈ মটিভেট হৈ এইখন কৰিলে যিহেতু যুৱ প্ৰজন্ম হয় নতুন তো ব'লক তো সুব্ৰতে ক'ব তো আচলতে মটিভেট হ'বলগীয়া বুলি একো নাই সকলোকে প্ৰথমে নমস্কাৰ জনাইছোঁ মানে কৰিম বুলি ভাবিছিলোঁ যেতিয়াতো কৰিমেই মাজতে ইনচিডেণ্ট এটা হৈ গ'ল অৱশ্যে আজি দিনো হ'ল বহুত 4-5 মাহ হৈ গ'ল তাৰপিছতে কৰিম বুলি ভাবিলোঁ কৰিমেই কিন্তু ৰাইজে যিটো সহায় কৰিলে তাৰপিছত সেইটো কাৰণে আচলতে মটিভেট সেইটো কাৰণে হ'ল মটিভেট মানে আকৌ কৰিলোহেঁতেন কিন্তু সেইটো কাৰণে আৰু বহুত বেছি এটা সাহস পালোঁ আচলতে তোমাৰ গোটেই যোৰহাটৰ গোটেইখিনি সকলোৱে তোমাৰ হেৰি কৰিছে যোৰহাটৰ বুলি ক'লে ভুল হ'ব আচলতে অসমত বহুত মানুহে সহায় কৰিলে আৰ্থিকভাৱে হওক ম'ৰেল ছাপৰ্ট দিলে আৰু বহুত তেনেকুৱা ধৰণৰ সাহস পাই আচলতে সেইটোৰ পৰা আমি অতি বেছি সোনকালে মানে 5 নৱেম্বৰৰ পৰা 5 ডিচেম্বৰ এই এমাহৰ ভিতৰতে কৰিবৰ কাৰণে আচলতে সেইটো বস্তুৰ পৰা সাহস পালোঁ সেইটোৱে ন আচলতে কয় ন যে যদি কিবা এটা বস্তু আমি পাওঁ বা বহুত দিলছে চাওঁ পূৰা কাইনাত এক কৰি দিয়ে তো ঠিক তেনেকুৱাই হৈছে হয়নে নহয় মানে এইটো তোমালোকে এই যোনখন খুলিছা যে এইটো অকল তুমিয়ে খুলিছানে নাই আমি 3জন আছোঁ মই সুব্ৰত চিন্ময়জ্যোতি গগৈ আৰু দেৱব্ৰত গগৈ আমি 3জন আছোঁ আৰু তোমালোক একে ফ্ৰেণ্ডছ আৰু এতিয়া আকৌ এখন নতুনকৈ খুলিছে ন আৰু ইয়াত যে ভিতৰলৈ আহিলে ধৰা তোমাৰ যোনখিনি আৰ্ট দেখা যায় বা এইখিনি কেনেকৈ কৰিলে এইখিনি আচলতে এই ঘৰটো আগৰ পৰা আছিলে আমি এইটো ৰেণ্টত লৈছোঁ এইটো মাজুলী নাৰায়ণ দাই বুলি দাদা এজনে এই ঘৰটো যেতিয়া বনাইছিলে খুব ধুনীয়াকৈ ৱাল আৰ্টখিনি কৰি থৈছে একদম ধুনীয়া এটা সোমাই সকলোৱে সোধে আচলতে কোনে কৰিছিলে হেৰি কৰি খুব ধুনীয়াকৈ কৰি থোৱা আছে আৰু লগতে আমি লাইব্ৰেৰী ব্যৱস্থা এটা কৰিছোঁ সকলোৱে দেখিছেই ইয়াত কিতাপখিনি লৈ যাবৰ বাবে নহয় যিসকল আহে তেওঁলোকে আহি পঢ়িবৰ বাবে চাহ একাপৰ লগত কিতাপখন পঢ়িবৰ বাবে আমি সুবিধাখিনি দিছোঁ ন সেইটোৱে ন মানে ইয়াতে সময় কটাবলৈ পাই মানে মানুহক লাগে যে মানে মানুহে শান্তি পৰিৱেশ এটা বিচাৰে ন যে মই আজি ইয়ালৈ আহিছোঁ চাহ কাপোৰ খাইছোঁ ধৰক দুটা এটা জ্ঞানো লৈছোঁ বা কিতাপ এখন পঢ়িছোঁ নলেজো হৈছে তেনেকুৱা ধৰণৰ মানে ইয়ালৈ আহিলে মানে তোমালোকে এইটো খুব ভাল এটা কৰিছে জানানে যে ইয়াত আহিব আৰু লগতে কিতাপ এখনো পঢ়া হ'ব বা তেনেকুৱা যিবিলাকে কিতাপ পঢ়ি ভাল পায় আৰু ইয়ালৈ আহিলে আপোনালোকে সঁচাকৈ দেখা পাব যে কি ধুনীয়া সুন্দৰ এটা পৰিৱেশ মই নিজে আহিছোঁ এতিয়ালৈকে 10 মিনিটমান হৈছে আৰু মোৰ মনটো পূৰা শান্তি এটা মানে অনুভৱ হৈছে আৰু তেওঁলোকে ইমান ধুনীয়াকৈ এইটো ছিটিং এৰেঞ্জমেণ্টটো কৰিছে হয়নে নহয়
সেইটো তলত বহি পেলাই কৰিব পাৰে আৰু ইয়াত তুমি মোক এটা কথা কোৱাচোন সুব্ৰত যে তোমালোকৰ ইয়াতে অকল ষ্টুডেণ্টে আহে নে সকলোৱে হয় না এনেই তোমাৰ টাইমিংটো কিমান ইয়াৰ টাইমিংটো 11 বজাৰ পৰা ৰাতি 9 বজালৈকে হয় নে নহয় তো আজি সুব্ৰতক লগ পাই মোক খুব ভাল লাগিলে লগতে সুব্ৰতৰ কেফেখনলৈও আহিলোঁ আৰু সুব্ৰতৰ এইখিনি দেখিও খুব ভাল লাগিলে তো মই আপোনালোক সকলোকে এইটোৱে কথা ক'ম যে যিসকলে শ্লোগানটো সকলোৱে চিনি পাই চাগে আৰু বিশেষকৈ ইয়াত আহিও থাকে যদি আপোনালোকে কোনোবা যদি অহা নাই তেনেহ'লে এবাৰ আহিব একাপ চাহ খাই যাব লগতে ইয়াত বহুত ধুনীয়া ধুনীয়া কিতাপ আছে যিখিনি আপোনালোকে পঢ়িব পাৰিব আৰু লগতে সুব্ৰতকো লগ পাব পাৰিব সুব্ৰত একদম থেংক ইউ ছ' মাছ সুব্ৰত তুমি মোক আজি তোমাৰ মূল্যৱান সময় অকণমান দিয়াৰ কাৰণে তাৰ কাৰণে থেংক ইউ ছ' মাছ তো থেংক ইউ ছ' আপোনালোক সকলোকে এইটো হৈছে সুব্ৰতহঁতে সজাই তোলা সৰু চাই লাইব্ৰেৰী য'ত আপোনালোক সকলোৱে বিভিন্ন ধৰণৰ কিতাপ পঢ়িব পাৰিব লগতে ইয়াতে ধুনীয়াকৈ বহি পিনে নিজৰ অলপ সময় ল'ব পাৰিব যদি ক'বলৈ যাওঁ নহয় ইয়াৰ যোনটো পৰিৱেশ হয় শ্লোগানৰ যোনটো পৰিৱেশ হয় সেইটো খুবেই ধুনীয়া আৰু ইয়ালৈ আহিলে আপোনালোকে সঁচাকৈ মই মানে মোৰ পিনৰ পৰা যদি কওঁ আৰু এই যোনটো সৰু চাই এটা সৰু কোঠা আচলতে তেওঁলোকে খুব সুন্দৰভাৱে এইখন সজাই পৰাই তুলিছে আৰু এইটো মানে আচলতে কিনো মানুহৰ মন কৰিলে যে সকলো বস্তু পায় বা তেনেকুৱা কিছুমান কথা আছে য'ত নেকি আপোনালোকে এই সুব্ৰতৰ লগৰখিনিয়ে তেওঁলোকে সেই নিজৰ প্ৰতিভাখিনি ইয়াত খুব সজাই পৰাই তুলিছে চ' তাৰ কাৰণে সুব্ৰত আৰু সুব্ৰতৰ লগৰ গোটেই সকলোকে মোৰ পিনৰ পৰা থেংক ইউ ছ' মাছ